হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে হেল্ডি এখন থালি। তাৰ কাৰণে মই লৈছোঁ কলডিল। কলডিলটো সকলো কলৰেই খাব পাৰি, কিন্তু ভীমকলৰ হ'লে বেছি সোৱাদ হয়। এইটো পিছে কি কলৰ কলডিল মই হ'লে চিনি পোৱা নাই। আপোনালোকে যদি চিনি পাইছে তেন্তে জনাবচোন। এতিয়া বাৰু মই বজাৰত লগা কলডিল বুলিয়েই বনাওঁ। বাৰু যি নহওক, প্ৰথমতে মই কলডিলৰ মোটা বাকলিখিনি এৰুৱাই ভালদৰে ধুই কাটি লৈছোঁ। লগতে লৈছোঁ বিলাহী, মুগ মচুৰ দাইল, এটা মিডিয়াম চাইজৰ আলু, পিঁয়াজ, তেজপাত, শুকান জলকীয়া, আদা নহৰু পেষ্ট আৰু অকণমান গোটা জিৰা। তৰকাৰীখন আৰু বেছি হেল্ডি কৰিবলৈ মই দি দিছোঁ অলিভ অইল। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পিছত দি দিছোঁ তেজপাত, শুকান জলকীয়া, পিঁয়াজ আৰু গোটা জিৰা। এইখিনি ৰঙচুৱা হোৱাৰ পিছত দি দিছোঁ আলু আৰু বিলাহীখিনি। এইখিনি অকণমান সময় ভাজি কলডিলখিনি দি পেলাই দি দিছোঁ নিমখ আৰু হালধি গুড়ি। হালধিৰ কেঁচা গোন্ধ যোৱাৰ পিছত আদা নহৰু পেষ্টখিনি দি অকণমান ভাজি ল'ম। এতিয়া ইয়াত দি দিছোঁ দাইলখিনি। প্ৰায় আধা মিনিটমান ভাজি দি দিছোঁ পৰিমাণ অনুসাৰে পানী। পানী মই বেছি পৰিমাণে দিছোঁ যিহেতু দাইলখিনি সিজিব লাগিব। তাৰপিছতে ঢাকনিখন মাৰি দিছোঁ। মোৰ কলডিলৰ তৰকাৰী ৰেডি। এইফালে পুৰিব লৈছোঁ মই কৰ্দৈ। পিঁয়াজ, জলকীয়া আৰু মিঠাতেল দি এয়া কৰ্দৈ পিটিকা। লগত আছে বইল মাছ। বইল মাছৰ ৰেচিপিটো মই নেক্সট ভিডিঅ'ত দি আছোঁ। আজিলৈ বাই বাই।